মা, ইমান বছৰে মই তোমাৰ আচলৰ ছাত আবৃত্ত হৈ আছিলোঁ। আজি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃৰ জন্মদিন। মাতৃৰ জন্মদিনৰ দিনাই অভিনেত্ৰীগৰাকীয়ে ক'লে তেওঁৰ মনৰ কথা। এটি বিশেষ ভিডিঅ'ৰ জৰিয়তে ভিডিঅ'টো দেখিলে আপোনাৰ মন সেমেকি উঠিব। মা, ইমান বছৰে মই তোমাৰ আচলৰ ছাত আবৃত্ত হৈ আছিলোঁ। আজি তোমাৰ আচলৰ ছাঁ এৰি মই এখন নতুন ঘৰলৈ ওলালোঁ। আশীৰ্বাদ কৰিবা মা, মই যেন তোমাৰ আদৰ্শ আৰু তোমাৰ শিক্ষাৰে মোৰ এই নতুন সংসাৰখন আল ফুলে আগুৱাই লৈ যাব পাৰোঁ। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃৰ জন্মদিনৰ এই ভিডিঅ'টি চাই কেনেকুৱা লাগিলে? যদিহে ভাল লাগিলে তেন্তে তেওঁৰ মাতৃৰ জন্মদিনৰ শুভেচ্ছা জনাই এটি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও তেওঁৰ মাতৃৰ জন্মদিনলৈ অশেষ অযুত শুভকামনা জনালোঁ।